মাননীয় অধ্যক্ষ মহোদয়, মই আশা কৰিম যাতে গোটেই বিষয়টোৰ ওপৰত মই স্পষ্টভাৱে কথাখিনি ক'ব পাৰোঁ আৰু তাৰ পিছত বিষয়টোৰ ওপৰত যিখিনি ক'বলগীয়া আছে গোটেই কথাখিনি এটা স্পষ্ট ৰূপ এটা পাব। আজি আমাৰ সন্মানীয় বিৰোধী দলপতি ডাঙৰীয়াই যিটো তেওঁ ব্যাখ্যামূলক টোকা দিছে তাত কৈছে যে অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়ন অন্যতম এক বিশেষ প্ৰাসংগিক বিষয়। শেহতীয়াকৈ চৰকাৰে বহু লোকক বাংলাদেশলৈ পঠিয়াই দি আকৌ তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাজ্যক দেখুৱালে। সেয়েহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব লাগে আৰু সন্দেহযুক্তসকলক তেওঁলোকৰ ৰিজেকশ্যন স্লিপ দিব লাগে। বিদেশী সমস্যা সমাধানৰ বাবে অসম চুক্তিৰ ৫ নম্বৰ দফা সম্পূৰ্ণ ৰূপায়ণৰ বাবে NRCৰ কাম অতি জৰুৰীভাৱে সম্পূৰ্ণ কৰিব লাগে। অধ্যক্ষ মহোদয়, এই গোটেই বিষয়খিনিৰ ওপৰত আমি যোৱা কেইটামান দিনৰ ঘটনাৰাজিক সম্যকভাৱে বিশ্লেষণ কৰিব লাগিব। আমাৰ ৰাজ্যত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত NRC এখন প্ৰস্তুত কৰাৰ কাম হাতত লোৱা হয় আৰু NRC নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। NRC নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিয়ে যে এই ডেটাখিনি সিকিউৰ কৰিব লাগে আৰু এই ডেটাখিনি সিকিউৰ কৰাৰ পিছতহে আমি NRCখনৰ যিখিনি পৰৱৰ্তী ব্যৱস্থা সেই পৰৱৰ্তী ব্যৱস্থাখিনিত আমি আগবাঢ়িব লাগে। অধ্যক্ষ মহোদয়, আমি এই NRC ৰিলেটেড ডেটাখিনি সিকিউৰ কৰাৰ কাৰণে আমি বিভিন্ন কামত আমি লাগি আছোঁ আৰু মই আশা কৰোঁ যে অহা 8ৰ পৰা 12 মাহৰ ভিতৰত CDEC বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এজেঞ্চি এটাই কাম কৰি আছে। তেওঁলোকে এটা ইনফৰমেশ্যন ছিকিউৰিটি মেনেজমেণ্ট ছিষ্টেম এটা নিৰ্মাণ কৰিছে আৰু এই ISMS পলিচি অনুসৰি NRCৰ ডেটা সুৰক্ষিত আৰু সংৰক্ষিত কৰি তেওঁলোকে গোটেই ব্যৱস্থাটো 8ৰ পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিব আৰু স্বাভাৱিকভাৱে 8ৰ পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পিছত NRC ৰিজেকশ্যন স্লিপ বা একচেপ্টেন্স স্লিপ যি বুলিয়ে নকওঁ কিয় তাক আমি দিব পাৰিম। অধ্যক্ষ মহোদয়, ইয়াত এইখিনি হ'ল এটা অফিচিয়েল যিটো বক্তব্য, কিন্তু ইয়াৰ লগত আমাৰ ৰাজ্য চৰকাৰৰ স্থিতি এটা জড়িত হৈ আছে। অসম চৰকাৰে যিখন NRC নিৰ্মাণ হ'ল সেই NRCখনক আমি চূড়ান্ত বুলি ভবা নাই, কাৰণ আমি ভাবোঁ যে এই NRCখনত সেই সময়ত বহু লোকে আৰু পৰৱৰ্তী সময়ত তাৰ বহু তথ্য প্ৰকাশ পাইছে যে বহু লোকে NRCত নিজৰ নাম বিভিন্ন উপায়েৰে তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। একে নামৰ সুযোগ লৈ বিশেষকৈ যদি কৰবাত কাছাৰত কোনোবা এজন বাপেকৰ নামৰ লৈতে এটা মানুহ আছে, মই কামৰূপত আছোঁ, পুত্ৰ আৰু পিতৃৰ মিলন হৈ গ'ল। এই ধৰণৰ বিভিন্ন কথাৰে আনকি ট্ৰিব্যুনেলত ডিক্লেয়াৰ্ড ফৰেনাৰ্ছো NRCৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিছে। আমি উচ্চতম ন্যায়ালয়কো কৈছোঁ, ভাৰত চৰকাৰৰ লগতো আমি কথা পাতিছোঁ যে অসমত NRCৰ পুনৰীক্ষণৰ এটা আমাক সুবিধা দিব লাগে। আমি তেওঁলোকক কৈছোঁ যে 20% নাম সীমান্ত জিলাত আৰু 10% নাম আমাৰ আন জিলাকেইখনত আমাক এটা চেম্পল চেকিং কৰিব সুযোগ দিব লাগে
আৰু স্যাম্পল চেকিংত যদি কোনো আমি ভুল নাপাওঁ আমি NRC খনৰ মতে কাম আগবঢ়াম কিন্তু 20% বৰ্ডাৰ ডিস্ট্ৰিক্টত ৰিভেৰিফিকেশন আৰু 10% ৰিভেৰিফিকেশন ইন আদাৰ ডিস্ট্ৰিক্ট এই দুইটা কাম যদি আমি কৰিব পাৰো তেতিয়াহলে মানুহৰ মনত সন্দেহ নোহোৱা হ'ব আৰু মানুহে স্বাভাৱিকভাৱে NRC খনক এটা সঠিক দস্তাবেজ বুলি স্বীকাৰ কৰিব এই গুটেই NRC খনৰ ওপৰত যেটো সন্দেহ এই সন্দেহটো ৰাজ্য চৰকাৰে নহয় আনকি সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠন সমূহে অন ৰেকৰ্ড তেওঁলোকে জনাইছে যে NRCৰ প্ৰক্ৰিয়াত আমি সম্পূৰ্ণভাৱে সন্তুষ্ট হ'ব পৰা নাই গতিকে ৰাজ্য চৰকাৰে আমাক এখন সম্পূৰ্ণ শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণ কৰি আমাক দিব লাগে অধ্যক্ষ মহোদয় এই বিষয়বিলাকে প্ৰায়ে সুপ্ৰিম কোৰ্টত গৈ থাকে কেইদিনমান আগতে ভাৰতৰ মহামান্য সুপ্ৰিম কোৰ্টে এটা বিশেষ জাজমেন্ট দিয়ে সেই জাজমেন্টত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি দিয়ে যে NRC আৰু বিদেশী বিতৰণৰ মাজত কোনো সম্পৰ্ক নাই অৰ্থাৎ ইয়াত কৈছে যে যেটো আমি ফাইনেল কথাটো কৈছো এজন আবেদনকাৰীয়ে তেওঁ সুপ্ৰিম কোৰ্টত গৈ আবেদন কৰিলে যে মোৰ NRCত নাম আছে কিন্তু নাম থকা সত্ত্বেও ট্ৰিব্যুনেলে মোক ফৰেনাৰ্ছ বুলি ডিক্লেয়াৰ কৰিলে এই কেছটো হল ৰফিকুল হক ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া তেওঁ গৈ সুপ্ৰিম কোৰ্টত দাবী কৰিলে বা সুপ্ৰিম কোৰ্টত আবেদন কৰিলে যে মোৰ নামটো যেহেতু NRCত ইতিমধ্যে সোমাইছে সেইবাবে ৰাজ্য চৰকাৰে বা ভাৰত চৰকাৰে মোক এই ক্ষেত্ৰত কোনো ধৰণৰ মোৰ বিৰুদ্ধে ন্যায়াধিকৰণত কেছ নহব বা মোক যেটো ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰিছে সেই ব্যৱস্থাটো ইলিগেল বা সেই ব্যৱস্থাটো সুপ্ৰিম কোৰ্টে স্থগিত কৰিব লাগে ইয়াতে সুপ্ৰিম কোৰ্টে তেওঁলোকক কলে ইন্টাৰিম প্ৰথম ষ্টে আছিল তাৰ পিছত সুপ্ৰিম কোৰ্টে কলে the inclusion of the name of the appellant in the draft NRC would have no bearing on the order passed by the tribunal অৰ্থাৎ ফৰেনাৰ ট্ৰিব্যুনেলে নিজৰ ৰাস্তাত যাব NRC নিজৰ ৰাস্তাত থাকিব NRCত নাম থকাৰ পিছতো সন্দেহৰ ভিত্তিত ৰাজ্য চৰকাৰে ফৰেনাৰ্ছ ডিটেকশ্যন কৰি থাকিব পাৰিব কোনোবা সাৰ্কুল অফিচাৰ এজনে NRC এখন বনাই দিয়া মানেই ৰাজ্য চৰকাৰৰ হাত ভৰি বন্ধ হৈ না যায় আমি বিদেশী চিনাক্তকৰণৰ কাম NRCত নাম থকাৰ পিছতো আমি বিদেশী চিনাক্তকৰণৰ কাম আমি অব্যাহত ৰাখিব পাৰিম অধ্যক্ষ মহোদয় কেতিয়াবা আমি চৰকাৰক কথা কওঁ মহামান্য সুপ্ৰিম কোৰ্টে সিটিজেনশিপ 6A ৰ ওপৰত এটা জাজমেন্ট দিলে জাজমেন্টত কলে যে 1971 will be cut off তাক আমসুৱে আদৰণি জনালে তাক কংগ্ৰেছ দলৰ বহু কেইজন বিধায়কে আদৰণি জনালে আৰু ছাত্ৰ সন্থায়ো আদৰণি জনালে যে এতিয়াৰ পৰা 71 will be cut off অধ্যক্ষ মহোদয় জাজমেন্টক আমি আদৰণি জনালো কিন্তু জাজমেন্টৰ ভিতৰত লিখা কথাখিনি আমি কোনে কিমান ভাল কৰি পঢ়িলো তাৰ ওপৰত এটা প্ৰশ্নবোধক চিন থাকি যায় সুপ্ৰিম কোৰ্টে এই জাজমেন্টৰ সময়ত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে উল্লেখ কৰিলে and this is a constitutional bench সাংবিধানিক বিচাৰপীঠ এখন ইয়াতে 5 জন সুপ্ৰিম কোৰ্টৰ জাজ আছিল চিফ জাষ্টিস DY চন্দ্ৰচূড় জাষ্টিস সূৰ্যকান্ত মিশ্ৰ MM সুন্দৰেশ মনোজ মিশ্ৰ আৰু JB পাদিৱালা মাইনৰিটি জাজমেন্টত JD পাদিৱালাই কলে যে 71 কাট অফ ইজ ৰং
কাট অফ ইজ 51 য'ত ভাৰতৰ লগত একে কাট অফ হ'ব কিন্তু মেজৰিটি জাজমেণ্টে ক'লে যে কাট অফ উইল বি 1971 অসম চুক্তি অনুসৰি যিখন সংসদে চুক্তি বনাইছে তাক আমি ন্যায্যতা প্ৰদান কৰিছোঁ এতিয়া আৰু 51 লৈকে ঘূৰি যোৱাৰ প্ৰশ্ন নাই 1971 will be the cut off year. Sir, এই পাদ্ৰিয়লৰ যেটো কথা ক'লে এটো এটো নহয় আপুনি পিছত ক'ব 71 ৰ পিছত চেয়াৰম্যান 66 ৰ প্লিজ 10 বছৰ কাটিব লাগে এই বিষয়ে পাদ্ৰিয়ল প্লিজ ৰিপ্লাই টু দিবলৈ দিয়ক না প্ৰতিটা কথা কিয় ইন্টাৰাপ্ট কৰি থাকে বহক প্লিজ আগতে ৰিপ্লাইটো শুনি লওক পাদিৱালাৰ জাজমেণ্টটো মাইনৰিটি জাজমেণ্ট হেতু ৰিজেক্টেড জাজমেণ্ট অলৰেডি ময়ে ক'লো তাত আৰু থিয় হৈ পেলাই যে মই বিশেষ জানো এইটোৰ বিষয়ে কোৱাৰ কি প্ৰয়োজন আছে এতিয়া প্লিজ সদনক নো আৰ্গুমেন্ট কৰা হয় এতিয়া বহুত পৰিৱেশ নষ্ট কিয় কৰি থাকে চাৰিজনীয়া জাজমেণ্টে ক'লে যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হ'ল যে সাংবিধানিক বিচাৰপীঠে ক'লে যে 1971 চন সীমা হ'ল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে ক'লে যে আমি জাজমেণ্ট দিছোঁ কিন্তু 71 ৰ পিছত অহা মানুহখিনি কোনো কাৰণতে ক্ষমা কৰা নহ'ব তেওঁলোকক চৰকাৰে ডিপৰ্ট কৰিব লাগিব আৰু তেওঁলোকে ক'লে anyone entering Assam after 25th March 1971 is illegal and not eligible তেওঁলোকে ক'লে 71 আমি এটা humanitarian justification কৰিছো 6 article 6-7 ৰ লগত ই ক্লাছ নকৰে আৰু তেওঁলোকে গুটেই কথাখিনি নিজৰ মতে এটা তেখেতসকলে এটা জাজমেণ্ট দিলে আৰু সেই জাজমেণ্টটো আমি মানি ললো কিন্তু সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিলে এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিটো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcomed by AMSU all MLAs ASU everybody ইয়াত আৰু কোনো ডিসপিউট নাই এতিয়াও মুটকৈ বেছি চেয়াৰম্যান ডাঙৰীয়াই জাজমেণ্টটো পঢ়িছে কাৰণ তেওঁ লগে লগে উঠি ক'লে যে মই ভুল কৰি কৈছো তাৰমানে ইমান ডিপলৈকে গৈ জাজমেণ্টটো পঢ়া হৈছে মোৰ দৰকাৰ ইমান নহয় কাৰণে মই পঢ়া নাই ইয়াত তেওঁলোকে ক'লে the Supreme Court has says Section 6A ruling affirmed that the 1950 Expulsion Act remained valid and operative. তাৰমানে বিদেশী বহিষ্কৰণৰ কাৰণে এতিয়াৰ পৰা সৰকাৰ ট্ৰিব্যুনেলত যোৱাৰ প্ৰয়োজন নাই The 1950 Act says that ডিসিজনে যদি prima facie ভাবে ই বিদেশী he can be evicted from the state of Assam আপোনালোকে এখন পঢ়ি ল'ব 1950 illegal expulsion from Assam এই একখনৰ ব্যাকগ্ৰাউণ্ডটো বেলেগ আছিল স্যাৰ কিয় কথা কয়বা আপুনি 1950 চনৰ হে একখনৰ ব্যাকগ্ৰাউণ্ড কোৱা নাই মই মাত্ৰ আপুনি পইণ্টটো লিখি ৰাখক those were from প্লিজ আপুনি পইণ্টটো লিখি ৰাখক so could be easily the same honorable আপুনি honorable MLA আপুনি ব্যাকগ্ৰাউণ্ডটো বেলেগ আছিল আপুনি যদি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটাৰ ব্যাকগ্ৰাউণ্ড বুজাব খুজিছে ইউ হেভ টু ফাইল আনাদাৰ পিটিশন ইন সুপ্ৰিম কোৰ্ট মোক কিয় বুজাই আছে মই এনেকুৱা নকৰিব নকৰিব ভাই ইয়াৰ পৰা ভোট নাবাঢ়ে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা আপোনালোকে নপঢ়াকৈ আদৰণি জনাইছে সেইকাৰণে আপোনালোকৰ বিষয়টো মানুহে গম পাব লাগে গতিকে বহি থাকক কিয় অখিল গগৈৰ স্বভাৱটো কিয় লৈছে বহি থাককচোন পিছত ক'ব যি আছে ইমান দুইজনৰ মাজত কম্পিটিশ্যন হৈ গ'লে মোৰ কণ্ট্ৰলে দিগদাৰ হ'ব ভাই মাননীয় অধ্যক্ষ মহোদয় সুপ্ৰিম কোৰ্টে ক'লে যে অসমৰ কাৰণে এখন স্পেচিয়েল এক্ট আনা হৈছিলে ইন দ্য পটভূমিত 1950 এইটো মই কৈছো যে 1950 পটভূমিত এখন আইন অনা হৈছে যে ডিচিয়ে
যিকোনো ডিসিয়ে যদি ভাবে ই বিদেশী, he can be evicted. Word is evicted. উচ্ছেদ কৰি দিব আৰু ট্ৰিবিউনেলত যোৱাৰ কোনো প্ৰয়োজন নাই। এই এক মিনিট ভাই, আপুনি মই ভুল ক'ব পাৰোঁ, ৰাতি উকিলে পঢ়াই দিব, মইতো ইংলিছ কেইটাহে পঢ়ি আছোঁ। সুপ্ৰিম কোৰ্টে ক'লে by the majority judgment that state need not to go only foreigners tribunal. State has this power also. তাৰমানে এতিয়ালৈকে আপোনালোকে যি কৈছে যে আমি পাৰ কৰি দিলোঁ, now by the order of the Supreme Court, every deputy commissioner is empowered to evict anybody whom he feels foreigner. This is the law of the land. আৰু second law of the land, নাই মই ভুল কৰিলে শুদ্ধ কৰিলে মোৰ বক্তব্যটো ফাইনেল নহয়, কোৰ্টতহে যাব। গতিকে মোৰ কথাখিনি ভুল বুলিয়ে শুনি লওকচোন, শুদ্ধ বুলি শুনিব নালাগে। সুপ্ৰিম কোৰ্টে দুটা জাজমেণ্ট দিলে যে NRCত নাম সোমোৱা মানেই মানুহজন স্বদেশী হ'ব নোৱাৰে। আমাৰ অসমৰ মানুহক মই বিনম্ৰতাৰ সৈতে জনাব বিচাৰোঁ যে সাইলেন্টলি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে যোৱা 4 বছৰত আমি অজস্ৰ কাম কৰিছোঁ সাইলেন্টলি। যিসকলে এই 5 বছৰৰ কাৰ্যকাল ইতিহাসে যেতিয়া এনালাইসিস কৰিব তেতিয়া গম পাব যে আমাৰ দেশৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে এখন চৰকাৰে কিমান ডাঙৰ কন্ট্ৰিবিউশন এৰি থৈ গৈছে। উই হ্যাভ ৰিভিজিট এভৰিথিং। IMDটিয়ে যি ডেমেজ কৰিছিল, IMDT বাতিল হ'ল, কংগ্ৰেছে ফৰেনাৰ্ছ ট্ৰিবিউনেল লৈ আহিল। ট্ৰিবিউনেলত যাব লাগিব, যুক্তি তৰ্ক হ'ব লাগিব, হাই কোৰ্ট, সুপ্ৰিম কোৰ্ট। ফৰেনাৰ্ছ এক্সপেলে নহয়, এটা জীৱন পাৰ হৈ যায়। আমি আৰু মই ভাৰত চৰকাৰক ধন্যবাদ জনাম, সলিচিটৰ জেনেৰেল তুষাৰ মেহতাক ধন্যবাদ জনাম যে এটা অসম চৰকাৰৰ বাবে এক অমোঘ অস্ত্ৰ কনস্টিটিউশনাল বেঞ্চে দিলে যে all foreigners need not to be referred to the foreigners tribunal. যদি মই প্ৰাইমা ফেসি ভাবো যে ফৰেনাৰ্ছ আলাপ আলোচনা কৰি থকা দৰকাৰ নাই, evict them. So this power has been given to the state of Assam by Honorable Supreme Court. Central government already notify kori thoi dise 1950 that all DCs are empowered. Aru eta ekhonote likha ase je jibilake bibhinno karonot religious persuasionor karonot ahisil teolukor khetrot ei ekhon projujjo nohoy. This is the act. Sobe pohibo paribo. So the relevance of 1950 Act has come back. Aru ei judgment to amsuo adorni jonaise. All the Muslim intellectual of Assam has welcomed this judgment. Congress, BJP, ASU, সকলো এই judgment to adorni jonaise. So now state is empowered to evict people under the Illegal Expulsion Act 1950. গতিকে পুছবেক কি স্বাভাৱিক। ইয়াৰ পিছত জাষ্টিস উজ্জ্বল ভূঞা আৰু জাষ্টিস ওকাৰ কোৰ্টে ষ্টেটক সমালোচনা কৰিলে যে ইমান বিলাক বিদেশী আইডেন্টিফাই হৈ আছে, আপোনালোকে এওঁলোকক কিয় পঠোৱা নাই। So there is a pressure from the state onto the state government from the Supreme Court also to act on expulsion of foreigners. Manoniya Adhyakya Mohoday, hoy ami procholito ainok honman janabo lagibo. Jetia ami bideshik bohiskar kori asu joa mahot 2-3 jon SP e teoluke courtor stay order thoka manuhoko expel korise. But ভুল তো ভুল, যি 2-4 জনৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে, হাই কোৰ্টৰ অৰ্ডাৰ আছে যে তেওঁলোকৰ ওপৰত কোহেচিভ একশন ল'ব নালাগে, তেওঁলোকক আমি কোহেচিভ একশন আমাৰ প্ৰসেসটোত 2-4 জন তেনেকুৱা মানুহকো 2জন মানুহক আমি পুশবেক কৰি দিছিলো।
but through the diplomatic channels, informal and formal, এই দুই